guys, good evening. More channel to like our swagatam janaisu. Atia ami ঠাইত গৈ আছো এখানে বুলো ব্লগ এটা বনাইলো মই অকলে যোৱা আৰু মানুহ গৈ আছে গটিকে দেখাই যাম আপোনালোকক সম্পূৰ্ণ ভিডিওটো চাই দিব আৰু আমি এই টিলিকিকো লৈ লৈছো ৰাতি গৈ আছো গটিকে ভিডিওটো চাই দিব আমি কাপোৰ চাপোৰ পিন্ধি ৰেডি হলো এতিয়া ওলালো 7:30 মান বাজিছে ৰাতি আৰু সিমি যাব আমাৰ কাটে লগত সাইকাকো তাই বাইকতে পঠাইছো বাপেকৰ লগত আৰু মই যাম স্কুটিত যাম মাহী এজনৰ লগত মাহীজন কোন হয় মই পিছলে কম পিছলে ভিডিওত কম গতিকে আপোনালোকে ভিডিওটো চাই থাকক আমি ওলালো মই স্কুটিত গৈছো আমাৰ কাটে আগত গৈ আছে আৰু এতিয়া আমি গৈ আছো আমাৰ নিজৰ ঠাইত যাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিতে দেখিছে আৰু দুজন ৰখি আছে বাইকত সিহঁতে আমাৰ ফ্ৰেণ্ড ইহঁতে যাব ইহঁতৰ কাৰণে ইয়াতে ৰখিছো আৰু দুজন আহিব গতিকে আমি 8জন মানুহ টোটাল 8জন মানুহ গৈ আছে আমাৰ ঘৰৰ পৰা 4জন আৰু দুটা কাপল যাব ইহঁতৰ একলগ হলো আৰু ইয়া গৈ আছে আমি একেলগত ইয়াতে আমাৰ কলেজ ফ্ৰেণ্ড হয় কলেজৰ পৰা আমি একেলগত আছো আৰু এতিয়ালৈকে সবে মানে ফ্যামিলি হৈ গ'ল নিজৰ কিন্তু তথাপিও এতিয়াও মানে ফ্ৰেণ্ডশিপটো আমাৰ মাজত আছেই আৰু প্ৰায় 10 মিনিটত আমি আমাৰ ঠাই পাই গলো আমি যত আহিব লাগে আৰু ইয়া চাবলৈ পাইছে বৰ্ডটো কি লিখা আছে আপোনালোকে হয়তো চাবলৈ পাইছে ইয়াত হয়তো আমি আহিছো বাইপাছৰ যোনটো ফুড কোৰ্ট নামে ৰেষ্টুৰেণ্টখন হোটেলখন নতুনকৈ খুলিছে আৰু বহুত কম সময়তে বহুত ফেমাস হৈ গৈছে তাত আমি আহিছো গতিকে এবাৰ এতিয়ালৈকে আমি অহা নাছিলো সেইকাৰণে আজি আহি গলো সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাই থাকিব ফুড কোৰ্ট বা ৰিফ্ৰেছ কো বুলিও কয় দুটা এটাই হয় নাম দুটা আছে আৰু ইয়াতে ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে গোটেই পোৱা যায় ৰাতিপুৱাই খুলে ৰেষ্টুৰেণ্ট কাম হোটেল দুটাই ক'ব পাৰি ইয়াতে সাইনবোৰ্ডত দেখিব পাইছিলে চাগে সিনেমা হল বুলি লিখা আছে সিনেমা হল বনাইছে কিন্তু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মানুহ এজনে কৈছে ইয়াৰে কৰ্মীক এজনে কৈছিলে এতিয়া ষ্টাৰ্ট হোৱা নাই বুলি কৈছে ফ্ৰেণ্ড হয় কলেজ ফ্ৰেণ্ড হাই কৈ দিয়া আপজন আয়াতে কৈ দিয়া হাই দাঁত জিলিকি গৈছে ক'ত দিছা জাপ দিব লাগে জাপ দিয়া লাজ কৰিছে জাপ মাৰা হ্যাঁ মাছ নাই ইয়াত মাছ নাথাকে নহয় তাই মাছ নাই বুলি কৈ আছে কাৰণ জানানে কিয় এবাৰে মাজতে আমি হেৰিত গৈছিলোঁ অকিনাৱা গৈছিলোঁ তাতে মাছ কিছুমান আছে নহয় তাতে সেইকাৰণে সেইটো মনত পৰিছে ৰাতি গৈছিলোঁ আৰু ভিডিওটো মই দিছিলোঁৱে তাই মাছ দেখা পাইছিলে যে সেইটো মনত হৈছে তাই আকৌ সেইকাৰণে হৈ আছে কৈ আছে আৰু মাছ নাই বুলি ইয়াত হেল্ল' গাইছ এতিয়া আমি আহি পালোঁ দেখিব পাৰিছে চাগে আৰু এইখিনিতে প্ৰথমতে বাহিৰত ঘূৰি লওঁ সবে ফটো তুলি আছে এফালে আমাৰ সিমি আৰু আন্টি যদি ফটো তুলি আছে সংবৰ্ধত মাহী হয় কিন্তু বয়সত কম সৰু হয় মোতকৈ প্লেচটো বহুত ডাঙৰ হয় ইয়াতে ধুনীয়াকৈ ফুলকেইটা আছে এইখিনি ইমান ধুনীয়াকৈ মানে সজাই ৰাখিছে ইমান চাফ চিকুণকৈ ৰাখিছে ভাল ব্লগ ফুলবোৰৰ মাজে মাজে চেয়াৰ এখনকৈ দিয়া আছে 3-4জনকৈ বহিব পৰাকৈ ইমান ধুনীয়াকৈ সজাই দিছে আৰু বহি পেলাই যাতে ৰেষ্টও ল'ব পাৰে আৰু ফটোও তুলিব পাৰি আৰু আমাৰ ফ্ৰেণ্ডবিলাকে চবেই মানে আহিয়ে নিজৰ ফটো তোলাত ব্যস্ত হৈ গ'ল নে ওপৰত গৈ চাব পাৰিম নে অফ কৰি দিছে ন দিনত আহিলেহে পাৰি আৰু ক'ত গৈছিলা
আৰু আমাৰ এখেতে কেমেৰামেন এয়া কলেজ ফ্ৰেণ্ড তিনিটা একেলগত এতিয়া ফটো তুলিব ক'ত লৈ যাব তুমি জাম্পিং কৰিবা আকৌ লৈ যাব দেই জাম্পিং কৰি এইখিনি জাগা সোমাই ইমান ভাল লাগিছে আমি এতিয়া ভিতৰত খাবলৈকে যোৱা নাই ভিতৰতে সোমোৱা নাই আধা ঘণ্টা পাৰ হ'ল সেইটোৱে ইয়াতে মানে ফটো তুলি আছোঁ ইয়াতে আছোঁ আৰু আমাৰ এজনী এতিয়া জাম্পিং কৰিব লাগে চাৰিকা আহি যোৱা এই কি কৰিছে আহি যোৱা চাৰিকা আহি যোৱা আমি ব'লা আমি খাওঁগৈ কিবা এটা ব'লা ব'লা তাতো জোলনা আছে ব'লা 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 চেণ্ডেল মোৰ হ'বনে তুমিয়ে কৈ দিয়া সিহঁতি ক'ত চিমি আৰু চিমি আহা সিহঁতে পুৰা ফটো তুলি আছে আমি ভিতৰত ভিতৰত সোমাই জেগাটো ইমান ডাঙৰ আৰু চেয়াৰবিলাক ইমান ধুনীয়াকৈ থৈ দিয়া হৈছে ইয়াতে বোলে চিৰিয়েলি ভাল লাগিছে আৰু বহাৰ স্পেচটো বহুত ডাঙৰ হয় এৰিয়াটো আৰু আমি ইয়াতে তলত ঠাই আছে গৈ কিন্তু আমি ওপৰলৈকে যাওঁ আমি সকলো গাউনটো পিন্ধিছোঁ ইয়াৰ ভিডিঅ'টো দিছোঁ ক'বচোন কেনেকুৱা লাগিছে আমাৰ যিহেতু 8জন মানুহ গৈছিলোঁ গতিকে সেইকাৰণে টেবুলকেইটা লগাই দিছে 8জন বহিব পৰাকৈ আৰু এইফালে সিহঁতে চাই আছে কি অৰ্ডাৰ দিব নিদিব পিছত মই অলপ ৱাশ্বৰুমত গ'লোঁ ফিমেলবিলাকে একেলগত গ'লোঁ আমি লগৰকেইটা আৰু ল'ৰাবিলাকে চাই আছে কি অৰ্ডাৰ দিব আমি ৱাশ্বৰুমলৈ যাওঁ আৰু ৱাশ্বৰুমটো বহুত ধুনীয়াকৈ বনাইছে চাফ চিকুণ আছে গোটেই মেইনটেইন কৰি ৰাখিছে ভালকৈ আৰু ইয়াৰ ৱাশ্বৰুমলৈ যাওঁ ৱাশ্বৰুমলৈ যাওঁ মানে ভাবিলোঁ যে আপোনালোককো এইখিনি দেখাই দিওঁ এইপিনে ওপৰত চিৰি দেখিছেনে এইপিনে চাগে ওপৰত চিনেমা হল আছে আৰু সেইটো ষ্টাৰ্ট কৰা নাই আৰু দিনত আহিলে যাব পাৰি কিন্তু এতিয়া ৰাতি হৈছে লাইট চাইট অফ কৰিছে সেইকাৰণে আমি যোৱা নাই যাব নোৱাৰে বুলি ক'লে ৱাশ্বৰুম ভাল বনাইছে ন জেগাটো ইমান জোৰে আৰু এইফালে ৱাশ্বৰুমত গৈ মই এইপিনে বেক কেমেৰা দি আইনাত দেখাই দিছোঁ গোটেইটো
আৰু ইয়াৰ মেনুটো কি খাবলৈ আছে দাম কিমান এইখিনি মই ভিডিঅ' অলপ কৰি দিছোঁ আপোনালোকে যাতে আপোনালোকে চাবলৈ সহজ হয় আৰু অলপ ভিডিঅ' কৰি দিলোঁ গতিকে আপোনালোকে চাব পাৰে কোনটো বস্তু কিমান প্ৰাইচ যদি যায় আছো মই আছো যোৱা ক'ত যাবা এইপিনে দৰ্জা নহয়তো এইটো একো নাই এইপিনে একো নাই এইটো খুলিব নোৱাৰি এইটো খুলিব নোৱাৰি এইপিনে আমি অৰ্ডাৰ দিলোঁ এতিয়া অলপ টাইম লাগিব আছে সেইকাৰণে চবেই এতিয়া আৰু বহি আছোঁ চবেই কথা পাতি আছে মোৰ জনী এতিয়া অ'ত ত'ত ঘূৰি আছে মোবাইলত মাইনা গুড গাৰ্ল মাইনা বহি আছে ধুনীয়াকৈ আৰু আমাৰ ইয়াত প্ৰথম অৰ্ডাৰ আহি গ'ল নান আৰু ইয়াৰ চিকেন গ্ৰেভি বাটাৰ চিকেন গ্ৰেভি এটা অৰ্ডাৰ দিছিলে আৰু এইটো খাই বহুতেই টেষ্টি লাগিছে বহুত ভাল লাগিছে খাই পেলাই কিন্তু ইয়াৰ পিছত যোনটো বিৰিয়ানীটো অৰ্ডাৰ দিয়া হৈছিলে সেইটো মানে টেষ্টটো ঠিকে আছে অলপ আটৰ যোনটো মিঠা আটৰ দিয়ে নহয় স্মেলৰ কাৰণে সেইটো অলপ বেছি পৰি গ'ল কাৰণে অলপ টেষ্টটো মানে বেয়া কৰি দিছে কিন্তু বাকী অভাৰঅল ভালেই আছিলে আৰু আমাৰ চাৰিকা নানটো খাই আৰু চিকেন গ্ৰেভিটো খাই ইমানেই ভাল পাইছে তাই দেখিছে কি খাই কি কৰি আছে নান খাই থাকোঁতে আমাৰ বিৰিয়ানীটো আহি গ'ল মই খুৱাই দিওঁ দিয়া এতিয়া খালোঁ নান খালোঁ বিৰিয়ানী খালোঁ এতিয়া ৰখি আছোঁ মানে এনেই খোজকাঢ়ি আছোঁ কফি কাৰণে অৰ্ডাৰ দিছে এতিয়া কফি আনিব তুমি কফি খাবা আহি গ'ল কতে কি বহুত হৈ যোৱা নাই বেছি হৈ যোৱা নাই কাপটো খাই পেলাই কেনেকুৱা লাগিলে খাই পেলাই খুবেই ভাল লাগিছে কফিটো ঠাণ্ডা হৈ গ'ল গোটেই গা লেতেৰা কৰিলে এইটো বিল আহি গ'ল আমাৰ আৰু আমি 8জন মানুহে খাইছিলোঁ কি খাইছোঁ দেখা পাইছোঁ 8জন মানুহৰ বিল আহিছিলে 3600 টকা ভাল হ'ব লাইট এতিয়া আমাৰ খোৱা বোৱা হ'ল চব এতিয়া যাবলৈ ওলাইছোঁ আৰু বোলো চবেই ফটো তুলি লওঁ এতিয়া আৰু এতিয়া আমাৰ ওলালোঁ আৰু খাই পেলাই যাবলৈ হ'ল খাই মেলি ওলালোঁ যাবলৈ কিন্তু চাৰে আকৌ সেই শ্লাইডখনত আকৌ খেলিব লাগে তাৰপিছত বাপেকে অলপ টাইম খেলালে আৰু তাৰপিছত আমি ঘৰলৈ যাওঁ আৰু
এবাৰ যোৱাৰ আগতে বোলো এইখিনি দেখাই দিওঁ আৰু গোটেই মানে ৱালত গোটেই ফটো লগোৱা আছে ভিতৰতো বাহিৰতো ইমান ধুনীয়াকৈ লগোৱা আছে এয়া গছবিলাক গছ-গছনিবিলাক ধুনীয়াকৈ দিছে গোটেই আৰ্টিফিচিয়েল নহয় গোটেইকেইটা অৰিজিনেল গছ হয় এইখিনি সোমাওঁতে এটা চেনিটাইজাৰো দিছে তেওঁলোকে যাওঁতে আমি দেখা পোৱা নাছিলোঁ কিন্তু মই এতিয়াহে দেখা পাইছোঁ সেইকাৰণে বোলো দেখাই দিওঁ আপোনালোকক আমি এতিয়া যাওঁ আৰু ওলাইছোঁ যাবলৈ চব কি হ'ল গতিকে আশা কৰিছোঁ বন্ধুসকল মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কমেণ্ট এটা প্লিজ কৰিব আৰু যদি এইটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব পাহৰি নাযাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ